বুলি আছে নিগনি একদম বেগটো কি কৰিলে চাওক এইটো বেগটো কাট নথকাৰ কাৰণে মই ইয়াৰ কাঁহী বাতি ফটো বাৰ ভাগৰ নিগনিৰ কাৰণে এতিয়া মই দি দিম এইটো। তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেল যাবলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে ব্লগবিলাক এনেকৈ চাই থাকক, সদায় চাই থাকিব সেইটোৱে আশা কৰিলোঁ। আৰু যিমান পাৰে সিমান ভিডিঅ'টো পূৰা শ্বেয়াৰ মাৰি দিব আৰু ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱানো লাগে সেইটো কমেণ্টত জনাব। আৰু তেনেকুৱা আৰু মই বিভিন্ন ধৰণৰ ব্লগ দি থাকিম, সদায় এনেকৈ ব্লগ দি থাকিবলৈ চেষ্টা কৰিম। তো আজি ব্লগটোনো কিনো হয় চাই থাকক ব'লক। এতিয়া মই এয়া ড্ৰেছ পিন্ধি ল'লোঁ, তো যাওঁ অকণমান কিবা কিবি বজাৰ কৰোঁ, তালৈ যাওঁ দেউতাৰ লগত। তো চাই থাকক আৰু। তো ডাবল হেলমেট লাগে কাৰণে হেলমেটটো দেউতাক পিন্ধিব দিলোঁ। তাৰপৰা বোলে গাড়ীকে লৈ যাবলৈ ক'লে আৰু এইটো বৰষুণ চৰষুণ এদিন পূৰা দিয়ে আছে, মানে গাড়ীকে লৈ যাওঁ আৰু দিয়ে গৈছে আৰু তিতা মেলাকৈ ব'লক আৰু। কিন্তু তেলৰ দামহে বহুত বেছি আৰু মানে এইটোতে আৰু খাতৰা। আৰু মই যেনেকৈ হ'লেও ভিডিঅ' দিবলৈ মই চেষ্টা কৰিমেই, মানে সদায় ভিডিঅ' দিবলৈ ট্ৰাই কৰিমেই আৰু। তো সেইকাৰণে মোৰ যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সেইকাৰণে শ্বেয়াৰ কৰি দিব কৈছোঁ আৰু ফেমিলিটো মানে বঢ়াই দিয়ক আৰু মোৰ ভাগৰ ইউটিউব চেনেলৰ সেই মানুহবিলাকৰ মানে ফেমিলি হওক আৰু। তো সিহঁতিও তেওঁলোকেও চাই এনজয় কৰক আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰক। তো সেইকাৰণে শ্বেয়াৰ মাৰি দিব আৰু। তো খুলি ল'লোঁ গাড়ী আৰু এই গামোচাখন ইয়াত কেনেকৈ পাই গ'লগৈ। ইয়াত নিগনিয়ে চিগনিয়ে চুচৰাব পাৰে, নিগনি ঢেৰ সোমাই থাকে গাড়ীত। আৰু মই কৈছিলোঁ এয়া নিগনি সোমাই নেকি বুলি আছে আৰু নিগনিয়ে একদম বেগটো কি কৰিলে চাওক এইটো বেগটো কাটি মেলি শেষ কৰিলে। ইয়াৰ কাগজখিনি নাকাটিলেই হ'ল আৰু কাগজখিনি কটা নাই বাৰু, কিন্তু এই বেগটো কাটি মেলি পূৰা এটাই এনেকুৱাই উপদ্ৰৱ চলাই মানে। হলদাৰডাল লগাই দিলোঁ ইয়াত, এডাল মানে হৈ পৰে কেতিয়াবা, কি হয় জানো এডাল লগাই দিলোঁ। কি বিচাৰিছো জানো কি বিচাৰিছ? অঁ বটল বিচাৰিছ? অঁ গাড়ী পাৰ্কিঙত ভৰাই দিলোঁ, ভৰাই মেলি এতিয়া বজাৰ কৰি থাকোঁ, চাই থাকোঁ। জাল এখন কিনিব গৈ আছোঁ আমি, ইয়াৰ পৰা জাল এখন লৈ লওঁ। বজাৰ খালী পূৰা, বজাৰ কৰি হৈ গ'ল। তো বজাৰ কৰি আহি ঘৰ পাই গ'লেহি। আৰু আমাৰ ইয়াৰ ৰাণী ভিতৰতে থাকিলে গিল। তো বজাৰত মই ল'লোঁ এয়া বেল এপাত ল'লোঁ। তাৰপৰা এয়া জাল, আঠুৱা জাল, বেল এপাত। নিগনি নাহিবৰ কাৰণে এইবিলাক নেপকিনৰ লগতেই দিয়া আছে। আৰু এইবিলাক ঘৰৰ খোৱা বস্তুবিলাক পিঁয়াজ চিয়াজ কিবা কিবি মানে বজাৰ আৰু আনিছোঁ তাত। তাৰ লগতে মাছ লৈ আহিলোঁ। এয়া এইটো কি মাছ বুলি কয় এইটো নাজানো, আৰু এইটো গৰৈ মাছ
আৰু এইকেইটা কি বুলি কয় নাজানো। ইয়াৰ মাছ লৈ আহিলোঁ, বিলাহী, জিকা, জলকীয়া, ইয়াত আছে পাণ। এয়া যিহেতু মা ঘৰত নাই, এনেকৈ আৰু বনাই মেলি আমি খাই আছোঁ আৰু তো সিমানে আৰু দেখিছে মা নথকাৰ কাৰণে মই ইয়াত কাঁহী বাতি বাচন বৰ্তন এইবিলাক ধুবলগীয়া হৈছে আৰু মই দেউতাই আৰু কি মাছ বুলি কৈছিলে এইটো? কান্দুলি। আৰু এইটো টাউনৰ পৰা আহি মেলি ড্ৰেছ চেছ খুলি ল'লোঁ, এইবিলাক ড্ৰেছ চেছ চেঞ্জ কৰি ল'লোঁ। তো এতিয়া মা নথকাৰ কাৰণে মানে চব নিজে কৰিবলগীয়া হৈছে আৰু দেউতাই আৰু মই। চাটনি পিচিবৰ কাৰণে এইবিলাক আনি ল'লোঁ। চাটনি পিচিম আৰু পদিনা, মান ধনিয়া, মচন্দৰী এইবিলাক ধুনীয়াকৈ চাটনিৰ কাৰণে পিচি ল'ম। মিক্সাৰত ঘূৰাই দিম। কাঁহী বাতি চব ধুবলগীয়া হৈছে আৰু মানে মান ধৰাৰ কাৰণে কি যে হৈছে আৰু দেই। সেইকাৰণে মানে থাকোঁতে কিমান কাম কৰে অনুভৱ নকৰোঁ, কিন্তু নাথাকিলেও গম পায় কিমান কাম কৰে। আৰু এইফালে দেউতাই কি কৰি আছে চাওঁ বোলো। তো অলপ নিমখ দি দিম। এতিয়া চাটনি হৈ গ'ল, একদম ধুনীয়াকৈ চাটনিটো হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে চাটনি। আৰু এদিন মা নাই কাৰণে পূৰা মানে এয়া আৰু দেখিছে আৰু কাঁহী বাতি ধুই মেলি চব এইবিলাক এতিয়া মাছ চাছ আৰু দেউতাই মই চব কৰি আছোঁ আৰু বজাৰ কৰাৰ পৰা এইবিলাক চব মানে কৰি আছোঁ আৰু এইফালে চাওক মই বিয়াৰ ফটো চাই আছোঁ। ইফালে বিয়াৰ ফটো বাৰ ভাগৰ বিয়া। তো গাড়ীত যিহেতু পূৰা নিগনিৰ কাৰণে এতিয়া মই দি দিম এইটো নেফনেলৰ গতি। ইয়াক দি দিলে আৰু নিগনি সোমাব নোৱাৰে আৰু এইটো দি দিম। এতিয়া নিগনি গতি চাই আৰু মানে তেনেকৈ কৰিছে। এইটো বেগ চেক কৰি দিলে ইয়াতে এতিয়া ভৰাই দিম। আৰু আমাৰ ৰাণী ক'ত হৈ চাব, চাওক আমাৰ ৰাণী এয়া কাৰোলৈ ভয় চয় নকৰে আৰু আহি পেলাই ধুনীয়াকৈ ইয়াত শুই আছেহি। চাওক কি আৰাম লাগে মানে তাইক দেখিছে এনেকৈ ধুনীয়াকৈ পূৰা শুই আছে আৰু। তো আপোনালোকে মোৰ চেনেলত এইবিলাক ডেইলি ব্লগৰটো পায়ে থাকিব। তাৰ লগতে আপোনালোকে মটৰ ব্লগো পাব। মটৰ ব্লগো অতি সোনকালে আহি আছে, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বিভিন্ন জেগাত ফুৰা মেলা এইবিলাক চব দিব। আগতেতো মই বহুত জেগা ফুৰিছিলোঁ মেলিছিলোঁ, তেতিয়া ইউটিউবত অহা নাছিলোঁ। তো তেতিয়া মই খুলিব লাগিছিলে। এতিয়া অকণমান লেট হৈ গ'ল। লেট হ'লেও এতিয়াৰ পৰা পূৰা কৰি যাম আৰু নতুন জেগা নিজেও ফুৰা হ'ব, আপোনালোকেও দেখুওৱা হ'ব আৰু মেমৰিজবিলাক পূৰা ধুনীয়াকৈ থাকি যাব। তো সেইকাৰণে ভিডিঅ'বিলাক চাই থাকিব আৰু অতি সোনকালে মটৰ ব্লগ আহি আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই।